পৰি আৰু মৌচুমী পাবহি আৰু এতিয়া আমাৰ এই ছোৱালীজনী পাই অকণো ঠিক হৈ নাথাকে দেই ইয়াত নজপিয়ালৈকে শান্তিয়ে নালাগে দেওবাৰ দিনটোত আহিলে বৰ বেয়া দেই আনকেইটা বাৰত আহিলে তাহাঁতি স্কুল যায়গে ঘৰ একদম চিজিল হৈ থাকে এতিয়া আকৌ দেওবাৰে গোটেই ঘৰ লণ্ড ভণ্ড কি যে চুচৰি নামিছ একদম বান্দৰৰ মতেহে নামিছ হলি বুজিছ এতিয়া অলপ উৎপাতবোৰ কমাবি এনেকে যে কৈ নাথাকিবি মোৰ যে তোক কেতিয়াবা শাহুহে লাগে ইমান ডাইৰেক্ট বৈ হ'ব বৈ আহ এহেঁতৰ হ'লে যে মই নহয় 2 বছৰমান হ'ল গম পাওঁ হ'ল বৈ যাওঁ আহ তাই চাগে ৰৈ আছে মোৰ যে এই স্নিগ্ধালে বেয়াই লাগে এতিয়া তাই ছোৱালী স্কুলত দিলে ছোৱালী স্কুল বন্ধ থাকিলে তাই য'ত ত'ত যাব নোৱাৰে নহয় আৰু কেইদিনমান পাছত তয়ো নোৱাৰিবি কেঁচুৱা নচোৱা কৰিবি তই বেছি কৈ নাথাকিবি মই এতিয়া কেঁচুৱা হ'বলৈ নিদিওঁ গম পাওঁ নে এতিয়া অকণ ঘূৰিম ফুৰিম আৰু জেগা প্ৰথমতে স্নিগ্ধায়ো তেনেকৈ কৈছিলে পিছত এতিয়া 2 দিনমানৰ পিছত চবেই কেঁচুৱাই নচুৱাই ফুৰে ৱাও ইমান ধুনীয়া ফুল লগাইছে চাচোন চা তাই তেতিয়াও ইমান ধুনীয়া ফুল কৰে এতিয়াও চাচোন বৰ ধুনীয়াকে প্লান্টবিলাক লগাইছে দেই তইহে নলগা অকল ঘূৰি ফুৰিবি মাত আকৌ কেলে সোমাই গৈছে আছানে নাথাকিব নি আমি আহিম বুলি কৈছো তই মাতচোন কি হ'ব মই এবাৰ মাতিছোৱে তই বৰ খুটিয়াই কথা কওঁ পাই এতিয়া ডাঙৰ হ'লে এইবোৰ ধঙি আয়ো সৰুৰ পৰা একেলগতে থকা বেলটো টিপি দিলে হৈ হ'ল টাইম নাই চাগে ঐ স্নিগ্ধা পালোহি আমি সেনেকে নামাতে স্নিগ্ধা ঐ পালোহি বোলো ক'ত গ'ল এজনী মাতচোন মাত স্নিগ্ধা আহ গো আমি আহিলো নহয় ফোনো কৰিছিলো নহয় ফোন তাকে কৈ দিওঁ ঘৰৰ পৰাই ফোন কৰিম এতিয়া নালাগে আহিছো হেৰ' ভিতৰলৈ সোমাই আহিলে হয়চোন ইমান চিঞৰি আছ ঘপককে সোমাই যাবলৈ বেয়া পাওঁ নহয় সেইকাৰণে চিঞৰি আছো আকৌ বল এতিয়া আহ বহিয়া বহিছো দেই আইঐ পালোহি আৰু দেই ইমান লগ পোৱা নাইও এজনী বুলিজনী এজনী মিঠাইটো ল আমি দুইজনী একেলগে আনিছো দেই মাহঁতে কি কৰিছে মা আছে ভিতৰতে গুণগুণ আছে নেকি গুণগুণ আছে ভিতৰতে আছে আৰু সেই মালিক ক'ত গ'ল কোন কামত মা কি কৰিছে মায়ে ভিতৰতে ভাতত লাগি আছে আজি আমি আহিম বুলি পিঠা পিঠা বনাই আছিলে গুণগুণক চাওঁ লাগি আছে মেইনলি তাইৰ কাৰণে আহিছো আজি তাই দেওবাৰ তাতে লগ পাম বুলি নহ'লে আমি খোলা বাৰতো আহিব পাওঁচোন মাতি দে আকৌ তোক লগ পাবলৈ হ'লে আজিকালি তহঁতি অকল মোৰ ছোৱালীজনীৰ কাৰণেহে আহ মোক চবে পাহৰিলি আৰু সৰু ল'ৰা ছোৱালীলে অকণ বেছিকে মৰম লাগেই আৰু মানুহৰ ঠেহ নাপাতিবিচোন তইতো ডাঙৰ হলি তাই আমাৰ মৰমৰ হয় নাই গুণগুণক মাতি দিবি আকৌ যা কচোন দেই যা এহেঁতৰ ভালেই আকৌ ন গোটেইখিনি এতিয়া ধুনীয়াকে আছে আইতাকৰ কাৰণে ছোৱালীজনী অকণ খেলিবলৈ লৈ এটা পাই এইও সহায় হৈছে ন ছোৱালীজনী কিমান বহুত ভাল ইমান সাপোৰ্টিভ সঁচাকে দেই অকণমানজনীৰ লগত মই এতিয়া খেলিম দেই তই পেট পেটাই নাথাকিবি আকৌ হ'ব যা ঐ মাতি দে আকৌ সোনকালে তাই ছোৱালীয়ে ছবি এটা আঁকি আছিলে ৰং কৰিহে আহিব হেনো আৰু মায়ে পিঠা বনাইছে তহঁতলে তহঁতে দুইজনীয়ে কথা পাত বেয়া নাপাবি আকৌ মই চাহ বনাইছো আৰু আহি আছো যা বেয়া নাপাওঁ হ'ব যা আমি কথা পাতিছো যা আমি মোবাইল চাওঁ উলিয়া কিবা এটা মা ক'ত আছিলে সুধি আছিল নহয় এয়া মায়ে পিঠা বনাই আছিলে তহঁতলে নিমখীয়া পিঠা বনাই আছিলো তোমালোক আহিবা বুলি নিমখীয়া পিঠা বনাইছো তিল পিঠা বনাইছো চাহ খা মা আছে কাৰণে বহুত কামতে ৰক্ষা গম পাও নে পিঠা চিঠা মই নবনাওৱে মায়ে বনাই বহুত কামতে সহায় হয় ইমানখিনি নকৰিলেও হয় হয়নে হেৰি মায়ে আমি আহিম বুলি হেঁপাহতে কৈছে আপুনি আছে কাৰণে স্নিগ্ধা বহুত হেৰি সুবিধা হৈছে গম পায়নে মা আমি এতিয়া অকলশৰীয়া নহয় ইমান দিগদাৰ হয় ভালে থাকক পাই সদায় ন ভালে থাকক এই আকৌ সেইবোৰ পিঠা চিঠাবোৰ বৰকে বনাই মেলি নাথাকে মাকে বনাই খায় আৰু সেইকাৰণে ইমান বুজি নাপায় মই খালি অকল বেকিঙৰ কামখিনিহে কৰো পিছত কৰিম আৰু লাহে ধীৰে তই আছ শিকাবি মা আছে শিকাব সেয়াহে এতিয়া নকৰে গম পায়নে অকল কেক বনাই আৰু বিকে পইচাকেইটা হিচাপ কৰে আৰু মেকআপৰ বস্তু কিনে ইটোৰ পিছত সিটো অৰ্ডাৰ কৰিয়ে থাকে হয় দেই আমাৰ পধূলি মুখতে আহি অকল হৰ্ণ দিয়ে থাকে কি পাৰ্চেল নে কি এইবিলাক জানো এতিয়া মানে দেখিছ পইচা অলপ বচাবি এতিয়া কিন্তু ছোৱালীও ডাঙৰ হৈছে দেই নে কি ক সেইটোৱে আৰু দুদিনমানটা বিয়া হব আমি ধুনীয়াকে খাবলৈ আহিম ধুনীয়াকে বিয়া পাতিব লাগিব হয় নাই পইচা গোটাব হৈ গ'ল আৰু তুমিও কিবা এটা ভাবিবা আকৌ এতিয়া বিয়া হোৱা এবছৰ হ'ল নহয় ভাল খবৰ আছে নি ক বিয়া হৈছোহে মা গৈ লওক তোক ভালকে দিম ৰহ কি দিম আকৌ মোক আগতে কিমান কামুৰি থাক হা মা ভাল খবৰ হ'লে আপুনি আশীৰ্বাদ এটা দিয়কচোন ভাল খবৰ ওলাও সোনকালে দিছো আশীৰ্বাদ দিছো দেই ভাল খবৰ অলপ স্নিগ্ধা তই কিন্তু আকৌ কিবা এটা ভাবিব পাৰ নে কি ক ছোৱালী ডাঙৰ হ'ল নহয় ঐ গুণগুণ ক'ত গ'ল দেখা নাই যে আজি তাইক এবাৰো দেখা নাই স্কুল গ'ল নি আজি দেওবাৰে স্কুল যাব নি ময়ো পাহৰি গৈছোগে দেখিছনে তই গৰু হৈ গৈ আছ ঘৰত থাকি কি যে ক আৰু তোৰ যে একদম কলেজৰ দৰে থাকিলি চাহ খোৱা ঠাণ্ডাই হ'ব এতিয়া
ঐ খা চাহ খাই ল ইমান ধুনীয়া সোৱাদ লগাকে বনাইছে হয়নে কচোন ঐ মৌচুমী ঐ তাৰিফ কৰিব নোৱাৰো নেকি অকণো ইমান কষ্টকে বনাইছে খাবলৈ বিৰাট টেষ্টি হৈছে কিন্তু দেই বৰ ধুনীয়া বনাই দেই আপুনি ঐ ইমান ধুনীয়া হৈছে পিঠাকেইটা শুনিছনে তই এই লগত মই আজি এবাৰ ক'তো নেযাওঁ খাবলৈ শান্তি নাই দেখিছ টেষ্টটো লৈ লৈ খাই আছো সোৱাদটো লৈ পিনি খালেহে মানুহৰ ভাল লাগে কেলে চিঞৰি থাকব খাই থাকচোন তাৰিফ কৰিবিচোন অকণমান খাই হোৱাৰ পিছত তাৰিফ কৰিবি খাই থাক ইহ ৰাম খাই ভাল পাইছা বুলি ক'লত ভাল লাগিছে দেই ইমান কষ্ট কৰি ৰাতিপুৱাৰ পৰা বনাইছোঁ দেই মই খাওঁহে আৰু গম পাইছ মন গ'লেও হ'ল আৰু মাক কওঁ ইটো বনাই দিয়ক সিটো বনাই দিয়ক বনাই থাকে আৰু এতিয়া আছোঁ ন সহায় কৰি দিছোঁ আৰু পিছত যেতিয়া নহ'ম বনাই বনাই খাই থাকিব তই কেলে ইমান খিনাইছ খাইছহে খাইছ শকত কিন্তু অকণো হোৱা নাই হয়নে কচোন খিনাইছে এইকেইদিন এই যি দেখিছো অকল এই দোকানৰ বস্তুবোৰ খাই পেলু নিচিনা দীঘল দীঘল বুচে না খাব ক'ৰ ভাত খায় ভাত নাখায় নহয় শকত হ'বলৈ ভাত খাব লাগিব তাই অসমত জন্ম হৈ পিনি দেখিছ নাই চাইনিজ ডিছে খাই বেছিকে হা ৱেডাৰটোৰ লগত শ্বুট নকৰিছে আছামৰ ডিছ খাব লাগিব সেইটোৱে খাব লাগিব ভাত খাবি এথালি এথালি পিটিকা ভাত খাবি টেঙা মাছৰ জোলৰ ভাত খাবি কি তই কি আজি যে খাই অকণমান থাক। বনাই নিব নোৱাৰিলি কিবা এটা ৰেচিপি হ'ব পিছত তাইক মাতিম আকৌ আমাৰ ঘৰত খাবগে মোকো মাতিবি লগতে দে তই নালাগে যাব তোমালোক অকণমান বহাচোন দেই মই ভিতৰৰ কামত লাগোগে হ'ব হ'ব যাওক ইমান ধুনীয়া হ'ল কি কৰি আছিলা চাওঁ চাওঁ এইটো কাৰ হয়? কোনে আনি দিলে পূজাত লৈছিলা নি? এইটো মই লৈ যাম দেই ধুনীয়া লাগিছে তোমাৰ নাই লগা পাই পুতলাটো ভাল লাগিছে মইতো লৈ যাম দেই কিয় তই লগাই আছ ছোৱালীজনীক নাই নাই আমি এইটো তোমাৰ লগতে দি দিম দেই খেলি থাকিবা নিনিও ধেমালি কৰিছো দেই স্কুল গৈ আছা নে আমাক অকমান নাচি দেখুৱাবা গোৱা গুণগুণ গান এটা গোৱা ধুনীয়াকে আমি শুনিম আমাৰে মইনা হুবই গুণগুণ নালাগে হ'ব হ'ব ডাঙৰ মাহীজনী শুবই এতিয়া নাই হোৱা গানটো শুনি ভাল লাগিছে মইতো দেখিছো তাই টোপনিয়াই আছো নাই টোপনিওৱা পাই নালাগে গুণগুণ আমি এতিয়া ফুৰিবলৈ যাম ওলাবা তোমালোকৰ বাৰী ফুলখিনি চামগা হা হা আমি যাওঁ এই পুতলাটো থৈ দিয়া হা হা আমি যাওঁ আলহী ক'ত আছে তোমাৰ চাবলৈ আহিছো পাই আপুনি বহাক দে আমাৰ মাহীজনীলা ফুল চাওঁগে যাওক যাওক আপুনি বহকে দেই আমাৰ এই লগতে কথা পাতক ভালে আছে নে এই তাই পুতলাটো দি থৈ গ'ল সেইটোকে লৈ আছিলো গম পাই নে কি কৰি আছিলে এই ঘৰতে কাম বন আৰু ঘৰুৱা মানুহ আৰু কিমান কাম আছিলে আমাৰ চিন্তামণি ঘৰ আমাৰ এই সদায় কৈয়ে থাকে আৰু তোমালোক দুজনী কথা মই আৰু কেতিয়া আহিব বোলো চাবলৈকে আহিব মই বোলো আমিও যাওঁচোন বোলো ছোৱালীজনীও বহুত দিন লগ পোৱা নাই এপাক চাই আহোঁগে ভাল কৰিলা আমাৰ ফালেও যাবা যাম 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 নবৌ বহিছে মই যে কৈ আছিলো আলহী এয়া মৌচুমী বাহিৰত যে লগ পাই আহিলে তাই পৰি দুইজনী ধুনীয়া আকৌ দেখিবলৈ আহিব ধুনীয়া বুলি যে নকব পাই লাজ লাগে পাই কেনেকেইটা মই বিয়া সোমাইছোহে ল'ৰা ছোৱালী নাই এতিয়া হোৱাই নাই ভাবিব লাগে ভাবিম আৰু তুমি ভাবা দেখিছা নে চবেই কৈছে ঐ কামুৰি নাথাকিবিচোন যা কিনো কৈ থাক ভিতৰত যা কাম কৰগে যা হ'ব দে মই ভাত ঠিক কৰোঁগে নবৌ আপুনি এই লগত কথা পাতক দেই হ'ব যোৱা আমাৰ ল'ৰা এটা আছে অ ছোৱালী এজনী লাগে হয় নি বিচাৰি ফুৰিছো তোমালোকৰ চিন্তামণি ঘৰৰ ফালে চাবাচোন বাৰু আছে যদি আমাৰ এই তাইও আকৌ বিয়া চিয়া ঠিক হোৱা নাই আপুনি কথা পাতি চাব পাৰে পাতিম তেতিয়াহ'লে পাতিম মানে আলেঙে আলেঙে বাৰু চাব লাগিব পচন্দ হয় নে নহয় আকৌ ঠিক আছে আপুনি চাই পিনি মোক জনাই দিব এই আগত ক'লেই হ'ব হ'ব মই এতিয়া যাওঁ দেই ঠিক আছে বৰ কেতিয়াবা দেই আমাৰ ঘৰলৈও যাবা হ'ব হ'ব আমি খাই মেলি পিনি এপাক মাৰি আহিমগৈ আপোনালোকৰ ঘৰত দেই ঠিক আছে যাওঁ দেই ঠিক আছে দিয়ক বহা বহা আমাৰ এজনীকে এই ওচৰতে ফচাই দিব লাগিব স্নিগ্ধাৰ লগত একেলগে থাকিবও পাৰিব এইলৈকে চাই দিম ল'ৰাটো যদি অকণমান ভাল হয় ঐ আহ লৰালৰিকে দুইজনীয়ে কি পাৰিছো বনাই দিছো আৰু খাহিয়া দিবলৈ আহিব পাৰ তেতিয়া বিধে বিধে ধুনীয়াকৈ বনাই দিলোহেঁতেন ফূৰ্তিকে থাকিব পাৰিলোহেঁতেন গোটেইকেইজনী তহঁতি আকৌ নাহয় নহয় হ'ব হ'ব খাই লওঁ আৰু হয় নাই আহিলো যেতিয়া হ'ব তাইক লগ পাবলৈ আহিছিলো আৰু মেইনলি গুণগুণক ভাল লাগিছে ইমান চিন্তা কৰিব নালাগে তই হয় নাই আমি খাম আৰু লগৰ ছোৱালীহে কিবা আলহী নহয় আলহী নহয় নহয় বোলে পাছত আকৌ কেতিয়াবা আহিম দে থকাকে বন্ধ হওক হয় নাই এই বাৰ্থডে চাৰ্থডে আহিম তেতিয়া ভাল লাগিব হ'ব এতিয়া খাই ল'ব দেৰি হ'ব নহ'লে আমাৰো ইমান ধুনীয়া হৈছে ভাত খাই আকৌ কিনো পানীবোৰ খাই আছ ভাতেই খাব নোৱাৰিবি পানী অকণ খাই লৈছো পাই ভাত খাওঁতে পানী খাই নাথাকে পাই পেটেই ভৰিব বৰ ধুনীয়া বনাইছে